ওই বা মজা মারছে ওই ফাউল হয়েছে নাকি দেখিছে আৰ্মি পুলিচ এইবিলাকত ইমান এটা যাব দিয়া নাছিলে বা ভাল পোৱা নাছিলে আজিকালি যে মাকহঁতে নিজে ইমান সোনকালে উঠি নিজৰ ছোৱালীবিলাকক লৈ গৈ আছে ফিল্ডলৈ মানে কিমানখিনি আগবাঢ়িছে দেখিছেনে ৰাতিপুৱা দৌৰিব কালো আহে আৰু এইটো উঠিছে আমাৰ সূৰ্য গোসাঁই তো হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভৰিতা বৰুৱালে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজলৈও স্বাগতম আজি দেখিছে ৰাতিপুৱাই মানে অলপ দৌৰিবৰ কাৰণে ফিল্ডলৈ আহি আছোঁ যিহেতু আপোনালোকে গম পায় যে ফৰেষ্ট গাৰ্ড বা পুলিচ কনষ্টেবলৰ এপ্লাই আহিছে মানে ৰানিং আছেও ছোৱালীবিলাকে পূৰা চেষ্টা কৰি আছে তাহাঁতৰ লগত ময়ো আহি আছোঁ মানে গা বেয়া মোৰ হ'লেও আজি ইমান এটা দৌৰিব নোৱাৰিম হ'লেও আহি আছোঁ মানে মই দৌৰাত একদম বেয়া সিহঁতৰ লগত এনেই প্ৰেক্টিছ কৰি আছোঁ আচলতে মই ইণ্টাৰভিউ দিব যাম বুলি নহয় তাহাঁতৰ লগত আহি প্ৰেক্টিছ কৰি আছোঁ যদি ভৱিষ্যতে মোৰ ৰানিংটো ভাল হয় ইন ফিউচাৰ মানে ময়ো চেষ্টা কৰিম আচৰিত কথা কি জানেনে আগতে মানে ছোৱালীবিলাকক আমাৰ গাঁৱৰ মানুহবিলাকে বা কিবাবিলাকে আৰ্মি পুলিচ এইবিলাকত ইমান এটা যাব দিয়া নাছিলে বা ভাল পোৱা নাছিলে আজিকালি নিজৰ মাকহঁতে মই আপোনালোকক দেখুৱাম চাবচোন নিজৰ মাকে লৈ যায় ছোৱালীক চাব গধূলি আৰু ৰাতিপুৱা দুই টাইম ৰানিং হৈ আছে কিন্তু মাকহঁতে লৈ গৈ আছে মই আপোনালোকক দেখিলে ভাল লাগিব চাবচোন আমাৰো ভাল লাগে যে মাকহঁতে নিজে ইমান সোনকালে উঠি নিজৰ ছোৱালীবিলাকক লৈ গৈ আছে ফিল্ডলৈ মানে কিমানখিনি আগবাঢ়িছে দেখি ভাল লাগে মই 5 পাক দৌৰিলোঁ আৰু নোৱাৰোঁ মানে মোৰ এনাৰ্জি নাই সিফালে চাওক কিমানে দৌৰি আছে সেইকেইটা ৰ'ব মই বেক কেমেৰা কৰি দেখাই আছোঁ মানে মোৰ দৌৰাটো দেখাব নহ'ল কাৰণ কেমেৰা ধৰা মানুহ নাই সেইকাৰণে ইফালে এই চাওক তাহাঁতে দৌৰি আছে এইকেইটা আমাৰ কি হ'ল 7 পাক পূৰা কমপ্লিট কৰিলি না দুজন তিনিজন চাৰিজন 5-6জন 8 9টা 10টা 11টা 12টা 14টা মই দিব নোৱাৰোঁ এইটো খুৰীটো পূৰা নিজৰ ছোৱালীৰ কাৰণে ৰাতিপুৱা আৰু গধূলি নিজৰ ছোৱালীক লৈ আহে মইতো দৌৰিব নোৱাৰিলোঁ বাকী সিহঁত দুটা এতিয়া আহি পাইছে বাকী আমাৰ দাদাহঁতে দৌৰি আছে পূৰা টোটেল আমি 15জন আমি ছোৱালীকেইটা ইমান নোৱাৰোঁ ছোৱালীকেইটা পূৰা ৰখি গৈছোঁ আৰু দাদাকেইজনে 12 পাক পূৰা পাৰেও তাহাঁতে পূৰা দৌৰি আছে মই এবাৰ দৌৰাৰ পিছত লং জাম্প মোৰ মানে মই যে দৌৰিব নোৱাৰোঁ দৌৰাৰ কাৰণে পূৰা কাণেৰে কিবা কাণখন এনেকৈ টান মাৰি ধৰি একো নুশুনা হৈ গৈছে এবাৰ লং জাম্প দেখাই আছোঁ মই আপোনালোকক কিমান এই 8:30 9:30 মজা 9:30 বঢ়িয়া মাৰ ওই বা মজা মারছে ওই ফাউল হয়েছে নাকি এই 10 মারিছে ফনি স্মিথে এবার 12 মারবো বঢ়িয়া এ ভালে মারছে ওই বঢ়িয়া মজা মারছি মই বাগৰি দিওঁ নেকি এটা ইনকে এ বঢ়িয়া মারছে ওই সবাই বাবা তো মই হেৰি পে আমেৰিকাৰ নহয় ব্ৰাজিলৰ পে পাহৰিছিলোৱে মই ইমান কষ্ট কৰিছোঁ ৰানিং কৰিছোঁ নিজৰ কান্তিখানা পাহৰি গৈছোঁ স্মৃতি শক্তি কমি গৈছে তাৰমানে অসমীয়া দেউতা ভাষাটো শিকি লৈছোঁ অসমীয়া দেউতা ব্ৰাজিলৰ ক'ত আছে সেইকাৰণেতো গম পায় অকণমান দাদা থাকে ব্ৰাজিলত ফুটবল টিমত নেইমাৰ চিনি পানে চিনি পাওঁ শুনিছোঁ সেনেহান দেখিতো অকণমান পৰ্তুগালত থাকে মোকো নিবা খুজিছিল মই অসমখনক ইমানে ভাল পাওঁ সেইকাৰণে নেগেলোঁ ফাইনেলি আমি বহুত যন্ত্ৰণা কল্পনাৰ মাজত আমি দাউৰি আহিলোঁ পূৰা চকুৱলি অলপ কমাই নাই এইটো হৈছে
হাইৱে মানে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ এইটো যিটো বাংলাগড় আৰু পুনেৰ মাজত এইফালে গাড়ীবিলাক গৈ আছে ইফালে বজাৰ কৰি লৈ আহিছোঁ আৰু ইফালে বজাৰ কৰি লৈছোঁ জোতাও আছে লগত কণী লৈ আহিছোঁ মেগী লৈ আহিছোঁ ব্ৰেড লৈ আহিছোঁ এইটো এটা জন্তু আছে সেইটো আৰু খুলি নেথাকিলেও হ'ব শব্দ শুনিলে গম পাব আপোনালোকে উচ্ছেদ কৰা গৈছে তাৰমানে এহঁতৰ গাঁৱত দাউৰি আহিব লাগি কুকুৰ আনিব গৈছে ক'ৰ পৰা আনিছোঁ এইটো চব দাউৰি অহা মানুহ মোবাইলৰ কভাৰত এক দিৱসৰ দিনে যোৱা বছৰ তাৰমানে কাছৰ পুলি ৰোৱা পদক্ষেপ এটা লৈছিলোঁ আমাৰ গাঁৱৰ ল'ৰাকেইটাই দি ৰুইছিলোঁ কিন্তু ৰুই থলিয়ে নহয় তাৰমানে ৰক্ষণাবেক্ষণৰ কাৰণে তাৰমানে অলপমান মাথা মাৰিব লাগে কিন্তু ইমানো টাইম নাপাওঁ তাৰপিছত আকৌ চাইছোঁ গাছডাল কিমান হৈছে কি যোৱাবাৰ ৰোৱা পুলি হৈছে হয়নে ভাল লাগে আকৌ হ'লে এইটো চেক কৰাৰ বেৰি দিছে এই বৰষুণ পৰিলে এইবাৰ লছকে বৰষুণ পৰাৰ কাৰণে ইমান এটা হেৰি হোৱা নাই মামীজীয়ে পুৰা বাচন থৈছে আইও পুৰা মই এতিয়া কি কৰিব লাগিব চাকৰি কৰিব লাগিব এই কপালখন এনেই অলপ ডাঙৰে চৰকাৰী চাকৰি ৰাজভোগ পাব মই অলপ ষাঠি কপেলীয়া কৈছে যত্ন কৰিলে আৰু মোৰ কপালখন ষাঠি কপলীয়া দেখিছে কিমান অপে চুলি নাই কাৰণ মোৰ আছিল কিন্তু আজি বুঢ়া হ'লো এতিয়ালৈকে চাকৰি নাই গম নহয় বহুতে দেখিছে কিমান অপে চুলি নাই এনেকুৱা কপাল বোলে ভাল কিন্তু মোৰ ক্ষেত্ৰতহে কাল নাই ইফালে কওঁ কি ক'ব লাগিব চাকৰি আৰু নিজৰ কথাটো কৈছোন কি কৰিছিলি আগতে মামী এটা চাকৰিৰ কাৰণে হেৰি কৰিছিলি দাবছিলি নাই আৰু এই আমাক যি কৈছিলে চামুচত কণী লৈ দাউৰা এই পুলিচত সেইবিলাক নাই আমাৰ মায়ে আকৌ পজিটিভ কথা কিছুমান কৈ থাকে জানে আকৌ মামীয়ে জানে আকৌ অলপ যে পঢ়িব পাৰে সেইকাৰণে তেতিয়া দিনৰ বিয়ে না সঁচা কিন্তু মামী আকৌ পঢ়াৰ অলপ অভিজ্ঞতাটো আছে আৰু কথা ক'বাও জানে কিন্তু আমাতকেও জানে সঁচা কথাগিলা আকৌ ভাল নহয় জোখতকৈ অকণমান বেছিকৈ মানে তই কবি কিন্তু এটা বাক্য সাৰাংশা কৰিব যাওঁতে এইখিনি মান হ'বয়ে এই হেৰিটো ভৰ্তি হ'ল ক'ব লাগিব তেতিয়াহে ছাত্ৰটো বুজি পাব তই নকয় জ্ঞানী মানুহক বেছি বুজাব নালাগে তহঁত অজ্ঞানী কাৰণে তহঁতক অলপ বেছি বুজাই পেলাই ক'ব লাগে সেইটো হয় আমি শুনবা টান পাওঁ গম পাওঁ তই এতিয়া বেছিকৈ বকে বুলি ক'লি নহ'ব কাৰণ কিয় মাষ্টাৰ তই আকৌ পুলিচ বাইদেৱে লৈছে পৰি লৈছে ন দেখছা পুলিচ বাইদেউ বুলি কওঁ পুলিচ আমাৰ এওঁতো দাউৰাত একদম 1 নম্বৰ হ'ব ফাৰ্ষ্ট ক্লাছ হ'ব দাৰবান এনো কাৰণে নহ'লে গোটেই চাকৰি উপায় বহুত ধুনীয়া দাবা পাৰে তোমাৰ বুজি নাপায় থাকিব লাগে দেখিছা কি চাই আছে আকৌ কথাই ক'ব লাগে বুজি হ'লে একো নাপায় কথা কি ক'ম মই এতিয়া এই 2 মাহত বেয়া পাইছি তোক